মানে অসম। এই চাহ বাগিচাখন মোৰ এখেতৰ ঘৰত ঠিক পিছপিনে। ওলাই গৈ থাকোঁতে দেখা পালোঁ আৰু ভাবিলোঁ কি নাই এবাৰ সোমাই যাওঁ। মই চাগে লাষ্ট চাহ বাগিচাত সোমাইছিলোঁ মেবি যেতিয়া মই ক্লাছ 5 या 6 আছিলোঁ। দাদাহঁতৰ ঘৰলৈ যাওঁতে তাৰ চাহ বাগিচাত আমি সোমাই পেলাই ঠিকছে ফটো উঠিছিলোঁ। এইবাৰ বহুত বছৰৰ মূৰত ইমান ডাঙৰত ইমান এখন ডাঙৰ চাহ বাগিচাৰ মাজত সোমাইছোঁ আৰু মোৰ বহুত ভাল লাগিল। এনেও মই চাহ খাই বহুত ভাল পাওঁ। চাহ বাগিচাৰ পৰা আহি পেলাই ভাবিলোঁ এটা বেলেগ এটা জেগালৈ যাওঁ। তাৰ ঠিক ওচৰতে আমাৰ এখেতে ক'লে কি ইয়াতে বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ টৰ্টইছ পায়। এইয়া চাওক। মই 2-3 বছৰ আগত হাজো গৈছিলোঁ হেগৰিভা মাধৱ টেম্পলত। তাৰ পুখুৰীটো মই এনেকৈ ডাঙৰ ডাঙৰ ব্লেক ছফ্ট শ্বেল টাৰ্টল দেখিছিলোঁ। এই টাৰ্টলটো দেখা পাই মোৰ অলপ তেনেকুৱাই লাগিল। চাওকচোন শ্বেলটো ব্লেক হয় আৰু ছফ্ট হয়। হেগৰিভা মাধৱ টেম্পলৰ পুখুৰীত পোৱা সেই ব্লেক ছফ্ট শ্বেল টাৰ্টলটো এবাৰ এক্সটিংক্ট হৈ গৈছে বুলি ভাবিছিলে, কিন্তু বহুত বছৰৰ মূৰত আমাৰ অসমত সেই টাৰ্টলটো আকৌ এবাৰ ৰিডিস্কভাৰ কৰিছিল। এই টাৰ্টলটো মোৰ অলপ তেনেকুৱাই লাগিলে। আপোনালোকে জনাবচোন কি ঠিক ইয়াতো সেইটো ছেইম টাৰ্টলে পায়। মুঠতে এই গোটেই পুখুৰীটোত এনেকৈ ব্লেক ছফ্ট শ্বেল টাৰ্টল দি ভৰি আছে। মানুহবিলাকে খাব দি আছিল কিবা নহয় কিবা, যাৰ ফলত সিহঁতে আগুৱাই আগুৱাই আহি আমাৰ কাষ পাইছিলহি, যাৰ ফলত মই সিহঁতক বহুত ওচৰৰ পৰা দেখা পালোঁ। অসমত থাকোঁতে মোৰ ছোৱালীয়ে বহুত এনজয় কৰিলে। অ'পেন ফিল্ডছ, তাই নিজৰ কাজিনছবোৰৰ লগত খেলিলে, বহুত খেলিলে। আহিব বিচৰা নাছিলে, তাইৰ লগত মোৰো আহিবলৈ মন যোৱা নাছিলে, কিন্তু উপায়টো নাই। হলিডেজবোৰ শেষ হ'ল। মোৰ হাজবেণ্ডৰ চাকৰি যিহেতু চণ্ডীগড়ত, আমি এতিয়া 2বাৰ গৈ আছোঁ চণ্ডীগড়লৈ। সঁচাই আমাৰ অসমখনৰ নিচিনা ধুনীয়া জেগা বহুতেই কম আছে। এয়া আমি আহি পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এইটো হৈছে টাৰ্মিনেল 2। যিহেতু আপোনালোক চবেই জানে টাৰ্মিনেল 2টো নতুনকৈ ইনগ্ৰেট কৰা হৈছে। ইয়াতে আমি ফাৰ্ষ্ট টাইম আহিছোঁ, প্ৰথমবাৰ আহিছোঁ। নামিয়ে মুঠতে এটাই শব্দ ওলাইছে মুখৰ পৰা যে ৱাও, ফটোত দেখাতকৈ নিজ চকুৰে দেখিলে আৰু ধুনীয়া লাগে। এতিয়া আপোনাৰ যোনটো ডিজাইন হয় সেইটো আপোনাৰ বেম্বু ক্ৰাফ্টৰ পৰা ইনস্পায়াৰ্ড হয় আৰু আমাৰ ফক্সটেল অৰ্কিড, আমাৰ যিটো কপৌ ফুল আছে তাৰ পৰা ইনস্পায়াৰ্ড হয় বুলি কোৱা গৈছে। মই যে বহুত এক্সাইটেড আছিলোঁ ভিতৰখিনি চাবলৈ। এটা ব্লগত মই দিছিলোঁ এই ভিতৰখন কেনেকৈ হয় দেখাত, আপোনালোকে যদি নাই চোৱা গৈ চাব পাৰে, বহুত ধুনীয়া হৈছে। আমি আকৌ লগ পাম আন এটা ব্লগত, তেতিয়ালৈ চবেই ভালে থাকিব।